Hello guys, back to my arsenal Himashi Bormon. আৰু আমি এতিয়া গৈ আছো মিটিংত দেউলিত আৰু সকলোৱে গাড়ীত বহিলবে দাদা গাড়ীত কোনোবা কোনোবা হাই আছে বতা কিন্তু বহুত দিছিলে চুলিবিলাক উৰি আছিল আৰু মই সকলোকে দেখাই আছিলো দেখা পাইছে নহয় মানুহবিলাক আৰু এইটো সানা মল্লিকাৰ চুলিবিলাক বতাহত কেনেকৈ উৰিছে আৰু এদি আগতে ইয়াতে দেখা পাইছে এদি নদীটা মানে বান খাই বহুত দীঘল হয় ইমান ৰদ দিছে আৰু ইয়াতে বুগুৰি টেঙা ধৰিছে গছত সৰু সৰু ভাবিছিলোঁ অকণমান ডাঙৰ হ'লে খাই দিম বুলি কিন্তু গাড়ীত আহি কিনে একেমান অৱস্থা বেয়া হৈছে বমি বমি লাগি আছে আজি আমি আহিছোঁ অকণমান মিটিঙৰ কাৰণে দেউলিত আৰু এতিয়া গৈ আছোঁ বাইদেউহঁতৰ ঘৰত মানে অকণমান মিটিঙত এতিয়ালৈকে মানুহ আহিয়ে পোৱা নাই তো এনে থাকি কি কৰিম বুলি ভাবি কিনে ফুৰি আহোঁ বুলি ভাবিছোঁ বহুত দিন পিছত আহিছোঁ আমাৰ এয়া দেখা পাইছে বৰ্মন মাই ফুটংবিলাক হাই আৰু আমাক এনেকুৱা মানে বৰ্মন পাতানি পিন্ধাৰ পিছত কেনেকুৱা লাগিছে চবে কমেণ্ট কৰি এবাৰ জনাবচোন মানে অকল আৰু ইয়াত দেখা পাইছে আমাক দালাগাড়ীত বাইদেউহঁতৰ ঘৰত যাবৰ কাৰণে মানে দালাগাড়ীত বহুত মানে দূৰ না ৰাস্তা তাৰ কাৰণে খোজকাঢ়ি যাওঁ এই এটাই মাত্ৰ সাজ পোছাক পাইছোঁ মাত্ৰ কি কয় যিখিনি আমাৰ কৃষ্টি কালাৰ এইখিনিয়ে তাতকৈ আৰু ডেভেলপ হোৱা নাই গতিকে আৰু ডেভেলপ কৰিব লাগিব বহুত ফুল ফুল তুলি ধুনীয়া ধুনীয়া কাপোৰবিলাক বনাব লাগিব আমাৰ শিপিনীবিলাক বহুত আৰু আগবাঢ়ি আহিব লাগিব এই আৰু এই ক্ষেত্ৰত কিছুমান আমি সমাজত এনেকুৱা দুৰ্গা পূজাৰ কাপোৰ কিনিব পাৰোঁ কিন্তু আমাৰ নিজৰ সাজ পোছাকখিনি কিনিব নোৱাৰোঁ গতিকে কিছুমান ক্ষেত্ৰত আমি সমাজত বাধ্যতামূলক কৰিব লাগিব এতিয়া আমি সদায় কৈ থাকোঁ যে সাজ পোছাকৰ ক্ষেত্ৰত অকল খালি মহিলাখিনিহে পিন্ধিব লাগে এনেকুৱা নহ'ব যাতে সমাজৰ কামত যাতে আমি পুৰুষখিনি যাতে গামোচা লগাওঁ তেতিয়াহে আমাৰ মাজত ডিচিপ্লিন হ'ব আনকি ধনী দুখীয়া আমাৰ সমাজত আচলতে ধনী দুখীয়া তেনেকুৱা ভাৱটো থাকিব নালাগে যাতে সমান হয় বহিলে আমি একে সমান হ'ব লাগিব গামোচা পিন্ধি সকলোৱে পিন্ধি টকৰা ল'ম সকলোৱে ল'ম আনকি দখনা পিন্ধি সকলোৱে দখনা পিন্ধিম সকলো সমান তেতিয়া আমাৰ ইউনিটিটো ভাল হ'ব গতিকে আমি একেদিনে কথাবিলাক যদি সম্পূৰ্ণ যদি কৈ থাকোঁ বা একেদিনে যদি কামৰ বজাৰবিলাক আমি দি দিওঁ তেতিয়াহ'লে আমাৰ প্ৰেচাৰটো বেছি হ'ব আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম আমি হয়তো 6 মাহৰ মূৰত আঞ্চলিক কমিটিবিলাক এবাৰ পৰ্যবেক্ষণ কৰিবলৈ যাম আমি চাম তাৰমানে জিলাত এইকাৰণে কামৰ বজাৰবিলাক ইমান নকৰিব চিন্তাৰ বিষয় নহয় আৰু আমাৰ মহিলা সমিতিৰ যিবিলাক জিলাৰ দায়িত্ব ইমান প্ৰেচাৰ নহ'ব কামবিলাক আমি ভগাই ল'ব লাগিব কণ্টিনিউ নকৰোঁ আমি সদায় নকৰোঁ সাধাৰণ মানুহখিনি কাম কৰাৰ সময় লাগিব আৰু সেইখিনি কাৰণে কেনেকৈ আগুৱাই নিব লাগিব তাৰ বাবে আঞ্চলিক কমিটিটো আছে গতিকে আমি জিলাৰ পৰা সাধাৰণ সভা বছৰত বা এবাৰ বা দুবাৰ কৰিম গতিকে সমাজতে হওক ডাইৰেক্ট আমি কথা আগবঢ়াই দিছোঁ যে সভাপতিভাৱে অমক তেতিয়া হয়তো সভা সমিতিবিলাক যি কাৰণে নিষ্ক্ৰিয় হৈ যায় হয়তো কিবা কাৰণত মোক ভাল লাগছে মই দিছোঁ কিন্তু ৰাইজে চিন্তা চৰ্চা অসুবিধা পোৱা নাই তেনেকুৱা উপযুক্ত মানুহ নিদিয়াৰ কিছুমান কাম কাজবিলাক আমাৰ অলপ বেগ হৈ যায় গতিকে ময়ো সেইটোৱে ভাবোঁ যে একেদিন ধৰে যদি সিদ্ধান্ত আমাৰ সাজপাৰটো বেছিকে দিব লাগে ঘৰত ব্যৱহাৰ কৰিব লাগে তেতিয়া মানুহ আহে তেতিয়ালৈকে মানে আমাৰ জাতি বৰ্মন কছাৰীক টকাটো দিব লাগে তেতিয়ালৈকে মানে গম পাই সেইটো বৰ্মন কছাৰী হয় বুলি আৰু যাতে নাযায় পুৰুষেও যাতে সেইবোৰ টকাটো লৈ কিনে যাব তাৰ কাৰণে বেছিকে প্ৰচাৰ কৰিব লাগে আৰু কেতিয়াবা অসুবিধা হয় আমাৰ যে বৰ্মন কছাৰী বুলি ক'লে শুনি নাপায় গোটেইখিনি কথা শুনি হাঁহি ক'ব লাগে তেতিয়াহে বুজি পায় আৰু এইটো বৰ্মন কছাৰী ক'ব আৰু নতুনকৈ কেনেকৈ বুজিলে এনেকুৱা কয় সেইটো কাৰণে আৰু মোৰ বক্তব্য এইখিনিতে সামৰণি লিংগ নাথাকিলে জড়িত নাথাকিলে হয় আজি আমি জনজাতিৰ এখন তালিকাভুক্ত জাতি হোৱাৰ কাৰণে আমাক তেখেতসকলে মানে কি কৰি আছে তাৰ কাৰণে কৈছোঁ সকলোৱে যিসমূহ নৱগঠিত বিষয়ববীয়াসকল আছে আটাই আমি জিলা সমিতি আঞ্চলিক সমিতিসমূহ লৈ হয়তো এইসমূহত আখৰা কৰাৰ আমাৰ প্ৰয়োজন আছে তাত আমি ধৰ আজি মানুহৰ আগত সভা সমিতিসমূহত কেনেদৰে কথা ক'ব লাগে আমি জ্ঞাত নহয় সকলোৱে নাজানো যিসকলে জানেতো জানে আৰু তথাপিও জানিলেও বহুত জনাৰ দৰকাৰ আছে কাৰণ জানি কেতিয়া শেষ কৰিব নোৱাৰে এই আখৰাসমূহ হৈ থাকিলে হয়তো আমি থুলমূলকৈ হয়তো মানুহৰ আগত কথা ক'ব পাৰিম বা সভা সমিতি হ'লে আমি কথা কোৱাৰ ক্ষেত্ৰত আমাৰ কোনো কুণ্ঠাবোধ নহ'ব আমাৰো প্ৰথমতে মানুহৰ আগত বা মিটিঙৰ কথা কোৱাতে ভৰি উঠি আছিল
প্ৰথম অৱস্থাত যদি কথা ক'ব দিছে আজি কোনোবা এটা মিটিঙত গৈছোঁ হঠাৎ যদি আমাক উদাহৰণস্বৰূপে ধৰা এই তামোলপুৰ না তামোলপুৰ জিলাত জিলা অধিৱেশন তেওঁলোকে অনুষ্ঠিত কৰিছে যদি আমাক ইয়াৰ পৰা যদি জিলা সমিতি বা গোৱালপাৰা জিলা মহিলা সমিতিক নিমন্ত্ৰণ কৰে আমি গ'লো তাতে যাই যদি কয় মহিলা সমিতিৰ সম্পাদিকাই দুআষাৰ কৰাৰ কাৰণে অনুৰোধ জনালোঁ তেতিয়া আমি কি কৰিম যদি বৰ্তমানৰ পৰা শিকি নাযাওঁ তাৰ কাৰণে আমি এখন আজিৰ পৰাই চেষ্টা কৰিব লাগিব ঘৰত যাই সিহঁতৰ নিজৰ যিখিনি কাম কাজ আছে কৰি থকাখিনিয়ে ধৰ স্কুল বা কলেজৰ কামখিনি কৰি তাৰ উপৰিও বাকী থকা টাইমখিনি হয়তো এই সংগঠনৰ কিছুমান কাম কাজক লৈ ব্যস্ত থাকক বা ঘৰুৱা কাম কাজক লৈ সেইকাৰণে অনুৰোধ জনাইছোঁ যাতে আমি যি গাইজ আমি ভাত খাব লৈছোঁ আৰু সকলোৱে খাই আছে ভাত দি আছে চবে এতিয়া আমি ভাত খাব পিছে বেয়া হৈছে অৱস্থা কৰি দেহতে গাইজ মানে দিল্লীৰ পৰা মিটিঙৰ পৰা আহোঁতে ৰাতি হৈ গ'ল আৰু মানে আৰু আহোঁতে ভিডিঅ' নকৰোঁ বহুত মোৰ বিকাইছিল আৰু এনে ফূৰ্তি কৰি আহিলোঁ অকণমান নেক্সট ব্লগত লগ পাইছোঁ বাই বাই